এনেকে মেখেলা পিন্ধি কাম কৰিব লাগিব খালি দেই হ'ব তোমাৰ কাৰণে সব কৰি মই কৰি দিম कभी खुशी कभी गम ऑनलाइन से भी कम मायना কিয় খেলিলো মোৰ বহুত দুখ লাগিছে এইটো গাইছ এইটো 15 টকা 3 2 1 Hello everyone, welcome back to my YouTube channel. So বেছি ইন্ট্ৰোডাকশ্যন দি নাথাকোঁ এতিয়া মুঠতে আমি দেখিছে নহয় ফুল পেকিং হৈ পিনে ওলাই আহিছোঁ ৰ'ব বাইকখন গ'লক তো আমি ওলাই আহিছোঁ শিৱৰাত্ৰি চাবলৈ বুলি শিৱসাগৰলৈ তো পোনপ্ৰথমে আমাৰ সকলোৰে ফালৰ পৰা আপোনালোক সকলোলৈ মহাশিৱৰাত্ৰিৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ শিৱসাগৰলৈ বুলি তো আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো এয়া পিয়াবাও ওলাই আহিছে এয়া আমি আহি পিনে পিয়াবাৰ ঘৰ পালোহি মানে শিৱৰাত্ৰি চাবলৈ আহি পিয়াবাৰ ঘৰত এয়া চাহ খাই আছোঁহি এতিয়া লাহেকৈ ওলাই যাম ইয়াৰ পৰা এইবোৰ লোকেল শিৱসাগৰ ডন ন এতিয়া মই দেখাম মানে শিৱৰাত্ৰি চাবলৈ লৈ যাম আপোনালোকো আহিব আমাৰ শিৱসাগৰলৈ পাছত নক'ব নাই মতা বুলি দিছিলোঁ মানুহ চবকে মাতো কৈ থৈ আহিম গান খালি আজি মাত্ৰ 7 দিন হৈছে ইয়াত অঁ ছাৰ ইমান মৰম লাগিছে মেকুৰী পেটত 7টামান পোৱালি সোমাই থাকে মেকুৰী পোৱালি চ' গাইজ এতিয়া আমি পিয়াবাৰ ঘৰৰ পৰা ওলাই আহিছোঁ আমি পাছফালে দেখাই নাই ৰেলি আহি আছে এতিয়া ৰেলি আৰু এজনী ইয়াতে লগ খাবহি মাজতে আমি মানে ডিচিপ্লিনত আহিছোঁ সেইকাৰণে আমি দুজনী হৈ আহিছোঁ ন এতিয়া মানে ভিৰ ভাৰ হ'ব ন আৰু আমি মানে একদম এতিয়া পৰাই পুৰা পৰিপাটিকৈ গৈছোঁ আৰু য়েছ আৰু এতিয়া স্কুটি থৈ ল'লোঁ ইমানে জোচ যে আমি মানে এতিয়া খোজকাঢ়ি যাম মানে টাউনৰ মেলালৈকে অকণমান দূৰ আছে হ'লেও আমাৰ মানে এতিয়া জোচতে আমি গৈ আছোঁ আমাৰ এক্সাইটমেণ্টত আমাৰ ইমানে বেছি এক্সাইটমেণ্ট স্কুটি চলাবলৈ এলাহ লাগি গৈছে কিন্তু খোজকাঢ়িব পাৰিম অঁ সেইটোৱে এয়া চাওক এতিয়া মানে আমি কিজানি খোজকাঢ়িবলৈ নোৱাৰিলোঁ আমি হাৰ মানি পিনে এতিয়া বেটেৰী ৰিক্সাত কেইজনী গৈছোঁ আমি 7জনী এজনী আগত এইগৰাকী দাদাৰ লগত বহি গৈছে মানে বেষ্ট ফ্ৰেণ্ড ফাইনেলি আমি পাই গ'লোহি পিছফালে গাড়ী এখনে হৰ্ণ দি দিলে ভগাই গ'লোঁ একদম মানে আমি সেইটো কাৰণে আমাৰ ভয় খাই গ'লোঁ অলপ দেৰি সেইটো কাৰণে অকণমান লাহেকৈ আপোনালোকক কৈ আছোঁ এয়া আমি পাই গ'লোহি শিৱৰাত্ৰি হেল্ল' আহি আছোঁ প্ৰথমতে আমি চাই লৈছোঁ মানে দেই দোকানবোৰ আৰু তাৰপিছতহে আমি মানে কিনিম কাৰণ কেলৈ আমি প্ৰথমে লৈ মেলি পস্তাই যাওঁ পাছত তাতকৈও সস্তা ওলাই যায় আৰু তাতকৈ ধুনীয়াও ওলাই যায় কিন্তু ক'ব লাগিব বহুত ধুনীয়া দোকান আহিছে বহুত ভেৰাইটিজ অফ বস্তু আহিছে লাইক ভাল লাগিছে কিন্তু আমি এতিয়া কিনাৰ কাৰণে আমি এতিয়া মানে হেৰি আগ্ৰহী চাই লৈছোঁ চাই লৈ মেলিহে আমি কিনিম এয়া এই চাইডত মই প্ৰথম দেখিছোঁ আনন্দ মেলা এই চাইড মানে আমাৰ দলৰ কিনাৰত মানে পানী টেংকিটোৰ কিনাৰত আনকালে ইয়াত নিদিয়ে আমাৰ ফুলেশ্বৰী ৰাস্তাটোৰ ফালে দিয়ে অঁ এইবাৰ প্ৰথম মানে সৰু ডাঙৰ নহয় জেগা নাই আমি আৰু আনন্দ মেলা যাম আপোনালোকক দেখাই থাকিম এইখন আমাৰ প্ৰথমখন আনন্দ মেলা আমি ডাঙৰ আনন্দ মেলাকেইখন আপোনালোকক দেখাবলৈ আছে এতিয়া আমি মানে ইয়াত সোমাই যাওঁ আৰু আপোনালোকক দেখাবলৈকে সোমাইছোঁ এইখন এখন তাতকৈ ডাঙৰ এখন মানে ইয়াতকৈও ডাঙৰ এখন আছে এইখন আপোনালোকক 2 নম্বৰখন আমি আনন্দ মেলা দেখাইছোঁ এইখনত আমাৰ তৃষ্ণাই উঠিবলৈ বৰ ভাল পায় কিন্তু মই ভাল নাপাওঁ দেই মোৰ এতিয়াও ভয় লাগে মই এতিয়াও উঠিব নোৱাৰোঁ মোৰ কলিজা হিলি যায় আৰু এই চকৰিটো যে সেইটোতো মই কেতিয়াও উঠিব নোৱাৰোঁ জীৱনত এবাৰেই উঠা কিন্তু মই বহুত ভাল পাওঁ উঠি আমাৰ তৃষ্ণাৰ কাৰণে এইবিলাক বনাইছে আমি মানে আপোনালোকক কি দেখাম ভাবি আছোঁ কাৰণ না আমি খাইছোঁ কিবা না আমি কিনিবও নোৱাৰিছোঁ খাবও নোৱাৰিছোঁ আপোনালোকক দেখাওঁ বুলিয়ে ওলাই আহিছোঁ আমাৰ নিচিনা কাৰ হৈছে ক'ব আমাৰ মানে এনেকুৱা হৈছে যেতিয়াৰ পৰা চাকৰি পাইছোঁ আমি ভিকাৰী গৈ আছোঁ আগতে শিৱৰাত্ৰি বুলিলে পইচা গোটেই বস্তু কিনিব পাৰিছিলোঁ এতিয়া চাকৰি কৰিও আমি একো কিনিব নোৱাৰোঁ এতিয়া পইচা নাইকিয়া হৈ গৈ আছে গাইজ চিৰিয়াছলি কৈছোঁ ভণ্টি এটা পুৰা কিনি ঘূৰি ফুৰিছে আমি এইহ'লে একো কিনিব নোৱাৰিছোঁ একো কিনিব আমি কাণফুলি এযোৰো কিনিব নোৱাৰিছোঁ কাৰণ আমাৰ বেংক বেলেঞ্চ জিৰ' কেনেকৈ জিৰ' হৈ যায় নিজে নাজানো কিন্তু
এতিয়াহে গম পাইছোঁ চাকৰি কৰিলে মানুহৰ এইটো অৱস্থা হয়। গতি মানে সদায় আপোনালোকে নাভাবিব আমি বহুত ফূৰ্তি কৰিছোঁ, এয়া আমি অকল চাবলৈহে আহিছোঁ। আমি মানে আপোনালোকক অকল দেখুৱাইছোঁহে, আমি হৈছোঁ মানে এই ভাইটিজনলৈ চাওক, আমাক চাই চাই হাঁহি আছে। সেয়াই এয়াই আমাৰ দুৰ্গতি, না খাবলৈ টকা না কিনিবলৈ টকা, মাত্ৰ চাবলৈহে চকু আছে। আমি 3 নম্বৰ আনন্দ মেলাখনলৈ গৈ আছোঁ বাৰু। গৈ আছে আপোনালোকে আমিও অকণ উপভোগ কৰি লওঁ। ৰতুকাটো খেল এটা খেলি লওঁগে। হয়, আমি এইটোৱে খেলিব যি পাৰিম আৰু, কাৰণ তাকো আমাৰ গাত লাগিব আকৌ দেই, তাকো আমাৰ 10 টকা খেলিলে গাত লাগিব। যদি আমি একো নাপাওঁ আমাৰ তাকো দুখ লাগিব। আমি ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। কৰিবি ল'লে মানে 20 টকা, তো মই এটা মাৰি চাওঁ হা, ট্ৰাই এটা পাম নে নাপাম সেইটো কথা। গ্যারান্টি আছে তো? গ্যারান্টি আছে, না লাগলে পয়সা দিতে। মানে মই এইখন দোকানলৈ ভিডিঅ' বনাব হওঁতে লুটি খাই পৰি গৈছোগে। এতিয়া আমাৰ তৃষ্ণাই খেলিব। তৃষ্ণাৰ ভাগ্য পৰীক্ষা। নেপালে চাব পাম বুলি কৈছে, তো খেলিয়ে চাওঁ। আমাক দেখাই দিব দেই ৰিজাল্ট। টিকেট কে টাকা? 38ত কি আছে? 88 গম পালো কি পালি। হ'ব আৰু দে। গম পালো। আমাৰ তৃষ্ণাৰ ভাগ্যখন এইটো। 50 টকাতকৈ বেছি কমে আৰু। এইটো কাৰণে গেৰাণ্টি। আমাৰ এইটো তৃষ্ণা। এয়াই মোৰ ভাগ্য, লওঁ নে নলওঁ নিচিনাই লাগিছে। হ'ব। মই গম পাইছোঁ যে গেৰাণ্টি এনেকুৱাই হ'ব। গ'ল 50 টকা। গ'ল 50 টকা ফূৰ্তিত, সেইকাৰণে মই নেখেলোঁ, সেইকাৰণে একো লোৱা নাছিলোঁ যে সেইকাৰণে। मेरा दुख हो गया मेरे को, अंतर टूट गया मेरा। चल তোৰ 50 টকা গুচি গ'ল। তই যেতিয়া খেলিব গৈছিলি মই তেতিয়াই ভাবিছিলোঁ। যাওঁগে আৰু এতিয়া আমি আৰু নেখেলোঁ আৰু। দুখ লাগিছে আপোনালোকক জনাব পাই, আমি ভাবিছিলোঁ এইখনে আমাৰ চবতকৈ ডাঙৰ আনন্দ মেলা হয়, কিন্তু এইবাৰ দেখিছোঁ এইখনো সৰু হৈ গ'ল। হ'ব, একো নাই। আমি এতিয়া ক'ৰবাত উঠিম আৰু দুইজনীয়ে, কিবা এখনত উঠিম আৰু ৰ'ব। মেলাত আমাৰ তৃষ্ণাই খেলি হাৰি আহিছে, কিন্তু আমাৰ এইবাৰ মই তৃষ্ণা এইখন খেল আছিলে। মই এতিয়া তৃষ্ণাক যিহেতু খেলিব নিদিওঁ, তাই খেলিব বিচাৰিলেও নিদিওঁ। আঁতৰি ফুৰিছোঁ। অঁ, আমি এৰোপ্লেনতকে উঠি হেলিকপ্টাৰ উঠি পোৱা নাই, ইয়ালৈ আহিব পাৰে। ইয়াত এবাৰ মানে ইয়াত এতিয়া দেখিছোঁ মজাটো ল'ব পাৰে। কিন্তু এইখন কিডছৰ নিচিনা লাগিছে, কিন্তু আমিও কিডছে হয়, উঠিব মন গৈছে, খালি নিদিব আমাক। এতিয়া দেখিছে নহয়, এজনীক বুজায়ো লাভ নাই। এতিয়া আহি এয়া বন্দুকৰ গুলি আছে, মোক মাৰি নিদিবি আকৌ। মাৰ মাৰিলে হ'ব নেকি তই? গাইছ নিচানা পুৰা লগাই লৈছো। মাৰিলে দেই। আৰু এটা মানুহ মানে 20 টকাত মানে 4টা, আমি দুজনীয়ে তাকো ভাগ আচ্ছা, মই নিদিছোঁ, মই কৈছোঁ আমি ভাগ কৰি খেলিম। দুটা বোলো নহয়, কেনেকুৱা নিচানা লগাইছো আৰু ৰ কোনোবা এটা কালাৰত মাৰ। কোনটো কালাৰ? এই য়েল্লো য়েল্লো। এই না অৰেঞ্জ হ'ল। নহ'ব, তোৰ নিচানা ভুল। একদম ফিল গেংষ্টাৰ লাগি গৈছে। আৰু এটিটিউড মাৰা। তোমাৰ নিচানা কোনটো? নিচানা উৰি গ'ল, এটাও নাই। লাষ্ট এটা আছে, হোপ মাৰিব পাৰিলে হয় কিবা এটা। এইটো উৰি গ'ল, নাই কাম নাই। এনে এটিটিউডডাল দেখাই আছোঁ, নহ'লে একো মাৰিব নোৱাৰিলোঁ। এইটো গ'ল, এইটো এটিটিউড। গাইজ আমি একদম মেইন জেগাত আছোঁ, য'ত মানুহৰ মানে ভিৰ। চাওক, আগফাল পিছফাল চাৰিওফালে মানুহেই মানুহ অকল। আৰু ইয়াতে প্ৰগ্ৰেম হ'ব, ইয়ালৈ যিহেতু ছিংগাৰ টিংগাৰ আহিব, সেইখিনি আমি তাৰ পৰা ওলাই আহি ইয়াৰ পাইছোঁহি। মাতটো শুনিছেনে নাই নাজানো আৰু আপোনালোকে। মানে পুৰা হুলস্থুল। চাইজকে ধৰিলোঁ। মোবাইল মানে কোনোবাই থপিয়াবও পাৰে, কৈ দিয়ক। মই সেইটো কাৰণে আগতীয়াকৈ কৈ থৈছোঁ, ইয়াত চোৰ প্ৰজাতি এটা থাকে ঘূৰি ঘূৰি, সেইটো কাৰণে ফোনকেইটা একদম টাইটকৈ ধৰি থ'ব লাগে। সেইটো মানে এটা গ্ৰুপ আছে, মানে গ্ৰুপ আছে, পকেট মাৰ একদম ব্লেড লৈ ফুৰে পকেট কাটিবলৈ। সেইকাৰণে
ৰখি দিছোঁ, আমি নিজে নিজে গৈ আছোঁ। তো এইকেইজনী আমাৰ লগত অহা কেইজনী হেৰাই গৈছিলে, তাৰপিছতে আকৌ আহি ওলালেহি। কি খাবা এতিয়া? মই মানে খুৱাম সিহঁতক, মোৰ ভনী হয় নাই দুজনী, সেইটো কাৰণে মোক নোখোৱাই গাই। খুৱাম খুৱাম, এইজনী লেখতে নাহে, এতিয়া মানে সিহঁত দুজনী খুৱাবলৈ আহিছোঁ নাই, সেইকাৰণে সিহঁত দুজনীক খুৱাম মানে। আমি মানে গোটেইকেইজনী এতিয়া খাই লওঁ। আৰু আমাৰ লগত আমাৰ কেইজনীতো নাই, পাত্তা নাই। আমি তিনিটাৰ ভাগত মানে ফুৰিছিলোঁ, কৃষ্ণা মই, মোৰ এই ভনী দুজনী আৰু কৃষ্ণাৰ ভনী দুজনী। আৰু আমাৰ সিহঁতি কেইজনী বিচাৰিব পৰা নাই, পিছত লগ পাম। সিহঁতি বজাৰ কৰোঁতে আছে, ক'লো খাবলৈ আহ খুৱাম বোলো, নাই সিহঁতি বজাৰ কৰোঁতে গৈছে। আৰু এই ফাষ্ট ফুডখনত মানে আমাৰ প্ৰিয়াবাহঁতৰ মানে ফেভৰেট হয়, সেইটো কাৰণে লৈ আহিছোঁ। এজন মোৰ মানে তেওঁ মোক দেখি একদম চিঞৰি গৈছে আৰু মোৰ কাষ্টমাৰ এইজন ৰ'ব দিবলৈ আহিলে। এতিয়া আমি খাই লওঁ। ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ, খাই লওঁ। বহুত ভাগৰ লাগিছে, আমি এতিয়া কি খাম দেখাই দিলে বাৰু তৃষ্ণাই। এতিয়া চাওক ঠেনটেনে, কাৰণ জ্বলা খাই আহিছোঁ ন, জ্বলাৰ পিছত অকণমান আইচক্ৰীম নহ'লে খাই ভাল নালাগে। খাই দিওঁ আৰু ৰ'ব নোৱাৰিছোঁ। কথা এটা আমি মানে ভাবি পাইছোঁ এতিয়া, আমি যে কেমেৰাটো আহিলে যে এতিয়া যে ক'লো আমি খাবলৈ ইচ্ছোঁ দেই, বহুত মানে ষ্টাইল এটা আহি যায় মানে, আহি যায়। নিজে মানে ৰিয়েলাইজ কৰিলোঁ ঘপককৈ, কেমেৰাটো অন কৰিলে যে আমি কথাবোৰ ইমান ষ্টাইলত কৈছোঁ, নহ'লেতো আমাৰ কথাবোৰ এনেকুৱা ঘাচুং আমি ঘাচুং মানে। এনেকৈ ক'ব পাৰোঁ গাইজ আমি আইচক্ৰীম খাব লৈছোঁ। নৰ্মেল কথাটো আমাৰ সেনেকুৱাই মানে খাচাং খাচাং কথা আমাৰ, কিন্তু মানে যেতিয়া কেমেৰাটো আহি যায় মানে কেতিয়াবা ষ্টাইল আহি যায় মানে, একদম মুখৰ পাকেই বেলেগ হৈ যায় মোৰ মানে। আমি একদম এনেকৈয়ে কথা পতা তহঁতে মানে নিজে ৰিয়েলাইজ কৰিছোঁ। খাই লওঁ এতিয়া, চাওঁ গোটেই ড্ৰেছটো বা দেখাই দিওঁ। ভাল লাগিছে, ভাল লাগিছে। আমাৰ গোটেইকেইজনী মোলে বিয়া হ'ব দেই গাইছ। হেল্ল', এইজনী বিয়া হ'ব মোলে, এজনী বিয়া হ'ব, এজনী বিয়া হ'ব, গোটেইকেইজনী ফাইনেলি অ'কে হৈ যায়। আপুনি এনেকৈ মেখেলা পিন্ধি কাম কৰিব লাগিব খালি দেই। হ'ব, তোমাৰ কাৰণে চব কৰি মই কৰি যাম। চবফালে মানে দোকানীবিলাকে নিজৰ প্ৰমোশ্যন কৰি আছে। कभी खुशी कभी गम, ऑनलाइन से भी कम, मायना आहाना, मैंने सुआ ना, साले ভাল লাগে পিনিলে হেমামালি লাগে, মাত্ৰ 250 টকা আছে। সাগৰী গৈছোঁ, সেইকাৰণে অলপ দেৰি ৰৈ লৈছোঁ। আমি ক'ত ৰৈ আছোঁ এতিয়া? আমি কমপ্লেক্সত ৰৈ আছোঁ, শিৱসাগৰ দলৰ সন্মুখত, য'ত আমাৰ মানে আগতে ফুলেশ্বৰী ল'ৰা আৰু গফ্টৰ ফুলেশ্বৰী ছোৱালী আৰু গফ্টৰ ল'ৰাবোৰে আহি লগ কৰে মানে এই জেগাডোখৰত। ফেমাছ প্লেচ। ফেমাছ জেগা কমপ্লেক্স। গাইছ দৌৰা-দৌৰি হৈছে, এই টিকেট লৈ লৈছোঁ, মোৰ বহুত ভয় লাগিছে, কিন্তু এই তৃষ্ণা সাহসতে গৈছোঁ। 80 ৰুপিজৰ এটা টিকেট। হ'ব আপোনালোকে চাই থাকক। মোৰ হাৰ্টটো মানে হেৰি হৈ গৈছে। লৈ আহিছোঁ ব'লক কোনখন কাৰ ল'বা? কোনখন লোৱা তুমি কোৱা? অডি নে ৰেঞ্জ ৰভাৰ নে কি ল'বা? এইখন আমাৰ থাৰখন গ্ৰীণ কালাৰৰ। বিছমিল্লাহ। ঐ আহি আছে ধৰা। ইমান ভয় গৈছে, মোক অকণমান চিঞৰি যাওঁ। নাই মোৰ বহুত ভয় লাগিছে, ট্ৰাই কৰিও ভাল লাগে ন। মোৰ এতিয়া উঠিয়ে ভয় লাগিছে। মই নোৱাৰিছোঁ দেই, মই ফোন নধৰোঁ, তৃষ্ণাক দিছোঁ। কিন্তু মানে কি কয়, এইডাল এনেকৈ কৰিলোঁ ন, মোৰ হাতখন কিন্তু ভয় কৰিও ভাল লাগে ন। Sorry guys, sorry. ভয়তে ওলাইছে। কেমেৰাটো পুৰা হাততে পৰি নাযাবি মোবাইলটো। প্ৰেম কৰিবলৈ নাই আৰু guys, ইয়াত উঠিও মৰমৰ বাহাৰ কৰি আছে। আমাৰ আলহী দেৰিকে পাইছেহি এইফালে, আৰু আজি মানে আমি ইমানতে ভ্লগটো শেষ কৰি ভাগৰ দিছোঁ। লাগিছে, এতিয়া আমি ঘৰলৈ যাওঁগৈ। বহুত ভাগৰ লাগিছে আমাৰ মানে, বহুত বস্তু কিনিলোঁ, দেখিলেই কিমান বস্তু কিনিলোঁ। আমাৰ হেৰিটো কি হ'ল, টেমিটো। 50 টকীয়াত আমি পাহৰিব পৰা নাই, দেখিছে নাই আপুনি? ভয় খাই গৈছে। চ' আজি ইয়াতে আমাৰ ভ্লগটো শেষ কৰিছোঁ। বাই বাই। ভাগৰ লাগিছে। কাইলৈ আকৌ লগ পাম।